গুড মৰ্নিং বন্ধুসকল, পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ আঞ্জা। মোৰ আণ্টিয়ে কেনেদৰে কঁঠালৰ আঞ্জা বনায় আহকচোন, আজি মই দেখুৱাবলৈ অলপ চেষ্টা কৰোঁ। প্ৰথমতে কেঁচা কঁঠালখিনি কাটি বাছি লৈ তাক ধুনীয়াকৈ বইল কৰি লৈছিল। তাৰপিছত কেঁচা পিঁয়াজ, আদা আৰু জলকীয়া ধুনীয়াকৈ পটাত পিহি লৈছিল আৰু গোটেইখিনি মছলা সিহঁতে পটাত পিহিয়ে খায়। তাৰপিছত কাটি লোৱা আলুখিনি মিঠাতেলত ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলে আৰু খুব ধুনীয়াকৈ ফ্ৰাই কৰিছিল যাতে ৰঙা হয়। তাৰপিছত ওচৰতে আৰু এখন কেৰাহীত সেই কাটি থোৱা কঁঠালখিনি ধুনীয়াকৈ ল' ফ্লেমত ফ্ৰাই কৰি আছিলে। আৰু এটা কথা মন কৰিবলগীয়া, ইয়াত মানে ল' ফ্লেমতে বনাব লাগিব আৰু এনি টাইম লৰাই থাকিব লাগিব যাতে কেৰাহীত লাগি নধৰে। তাৰপিছত এই আলুখিনি ফ্ৰাই কৰা হৈ গ'ল, ৰঙা হৈ গৈছে। তাৰপিছত কেঁচা পিঁয়াজ অকণমান পটাত পিহি ল'লে। তাৰপিছত সেই কঁঠালখিনি ল' ফ্লেমত ফ্ৰাই কৰিয়ে আছে, কাৰণ ফ্ৰাই হওঁতে টাইম লাগিছিলে অকণমান। মই বৰ হৈ গৈছিলোঁ, তথাপি এইটো কিন্তু টিপছ হয় দেই, ল' ফ্লেমত এনি টাইম লৰাই থাকিব লাগিব যাতে লাগি নধৰে। ইয়াৰ পিছত ওচৰতে কেৰাহী এটাত মিঠাতেলত অকণমান গোটা জিৰা দি দিছে আৰু গোটা জিৰাটো যাতে অকণমান ফ্ৰাই হয়, যাতে কেঁচা গোন্ধটো গুচি যায়, গতিকে অলপমান লৰাই দিলে। তাৰপিছত ইয়াতে পিহি থোৱা মছলাখিনি এড কৰি দিলে আৰু এই মছলাখিনি ভালকৈ এনেকৈ লৰাই দিলে যাতে গোটেইখিনি ভালকৈ তেলত স্প্ৰেড হৈ যায়, যাতে কেঁচা গোন্ধটো নাথাকে মছলাটো, গোটেই ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। তাতে অকণমান হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি এড কৰিলে আৰু মছলাখিনি ভালদৰে ফ্ৰাই কৰিলে। এয়া মছলাখিনি হৈ গ'ল, ৰঙা হৈ গৈছে। তাৰপিছত সেই মছলাখিনি সেই ভাজি থোৱা কঁঠালখিনিৰ ওপৰত দি দিলে আৰু দিয়াৰ পিছত তাক ভালকৈ মছলাখিনিৰ সৈতে মিক্স কৰি দিলে আৰু এতিয়া এড কৰি দিলে পানী। খুব ধুনীয়া গোন্ধাইছে। তাৰপিছত বাৰীৰ পৰা ছিগি অনা কণবিলাহী কেইটামান সেই আঞ্জাটোত দি দিলে আৰু লগতে দিলে কেঁচা জলকীয়া। কেঁচা জলকীয়া এইকাৰণে দিছে, কাৰোবাক যদি জালটো আৰু অকণ বেছি লাগে তেতিয়াহ'লে সেইটো ভাতৰ লগত মোহাৰি ল'ব পাৰিব। তাৰপিছত লং, ইলাচি, ডালচেনি এইখিনি ধুনীয়াকৈ পটাত পিহি ল'লে, ইলাচি, আৰু সেই আঞ্জাটোত এড কৰি দিলে আৰু আঞ্জাত এড কৰাৰ পিছতো গোন্ধই মলমলাই গৈছিলে। আৰু পিছত দেখিলোঁ 1 চামুচ আৰু অকণমান ঘি তাত এড কৰি দিলে আৰু ঘি এড কৰাৰ পিছত খুব বেছি 2 মিনিটমান তাক অকণমান বইল হ'ব দিছে। এয়া চাওক, অকণমান টাইম তাত লৰাই দি পেলাই তাক অকণমান বইল হ'বলৈ দিওঁতে কি ধুনীয়া লাগিছে দেখিবলৈ আৰু গোন্ধটো মলমলাই গৈছিলে। এয়া উতলি যোৱাৰ পিছত এইখিনি আঞ্জা খাওঁ খাওঁ লাগিলে বাৰু। তাৰপিছত মই প্লেটত ল'লোঁ যে অকণমান টেষ্ট কৰি চাওঁ, ইমান ধুনীয়া গোন্ধাইছে, খাবলৈ কেনেকুৱা। কঁঠালৰ আঞ্জা আৰু এতিয়া মই খাই চাম কেনেকুৱা হৈছে। এতিয়া খাই পেলাই মই জনাই আছোঁ, ইমান ধুনীয়া গোন্ধাইছে। কিমানো টেষ্টি থাকিব পাৰে নে? মই কালি গোটেইখিনি আঞ্জা মই খাম। গেছেছ থকাৰ কাৰণে অলপ প্ৰব্লেম হয়, মই ইমান বনাব নাজানো, কিন্তু খাবলৈ এৰা নাই দেই। কিন্তু আন্টিহঁতে বহুত টেষ্টি বনায়, ঘি দিছে মানে আৰু বেছি টেষ্টি হৈ গৈছে এইটো খাবলৈ। গতিকে থুলমূলকৈ মই দেখালোঁ বাৰু ৰেচিপিটো, আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। বাকী আৰু বহুত বেলেগ মেথডো আছে বনোৱাৰ, কিন্তু এইটো মেথডো এবাৰ চাবচোন, কাৰণ খাবলৈ বহুত টেষ্টি আছে, বহুত। গতিকে বন্ধুসকল, এয়াই হ'ল আজিৰ কঁঠালৰ আঞ্জাৰ ৰেচিপি। এই পদ্ধতিটো এবাৰ চেষ্টা কৰি চাবচোন। গতিকে শেষত সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক আৰু বিহু ফূৰ্তি কৰক। ধন্যবাদ।